নমস্কাৰ। শকাব্দ 1127 চনৰ চত মাহ 1206 খ্ৰীষ্টাব্দ। তুৰস্ক মুছলমান বাহিনীৰ প্ৰথম কামৰূপ আক্ৰমণ, কামৰূপত পৰাজয়, মৃত্যুবৰণ। উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা প্ৰথমখন শিলালিপিত এই কথা উল্লেখ আছে। মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ আজিৰ ভিডিঅ'ত কামৰূপৰ ৰজা পৃথুৰ হাতত তুৰ্কীসকলৰ পৰাজয়, কামৰূপ ৰক্ষা, ধৰ্ম ৰক্ষা, কানাই বৰশী বোৱা শিলালিপিৰ পণ্ডিত সমাজে কৰা পাঠোদ্ধাৰ, অৰ্থ ব্যাখ্যা সংক্ষেপে আলোচনা কৰিম। দিল্লীৰ চুলতান কুতুবুদ্দিন, তেওঁ তুৰ্কী মূলৰ মুছলমান লোক। কুতুবুদ্দিনৰ সেনাপতি আছিল মহম্মদ ইবন বখতিয়াৰ খিলজী। বখতিয়াৰ খিলজীয়ে প্ৰাচীন ভাৰতৰ অন্যতম বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি ভাৰতবৰ্ষৰ মহাক্ষতি কৰিলে। ধৰ্ম আচাৰ্য পণ্ডিতসকলক বধ কৰিলে। নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত পুথিভঁৰালটোৰ 90 লাখ মহামূল্যৱান গ্ৰন্থ জ্বলাই দিলে। পুথিভঁৰালটোৰ জুই 3 মাহ ধৰি জ্বলি আছিল। সেই তুৰ্কী সেনাপতি মহম্মদ বখতিয়াৰে উত্তৰ প্ৰদেশ, বিহাৰ, বংগদেশ ৰাজ্যসমূহ জয় কৰি ভাৰতত চুলতানী সাম্ৰাজ্য বিস্তাৰ কৰিছিল। মহম্মদ ইবন বখতিয়াৰে চীনদেশ জয় কৰাৰ পৰিকল্পনা কৰে। সেই তুৰ্কী সেনাপতিয়ে বিশাল সৈন্যবাহিনী লগত লৈ 10 দিন উজাই আহি কামৰূপত উপস্থিত হয়। বখতিয়াৰ খিলজীক বাট দেখুৱাই সহায় কৰে আলিমেছ নামৰ এজন জনজাতীয় ৰজাই। আলিমেছ ৰজাজন ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা কামৰূপ ৰাজ্যৰ প্ৰথম মানুহ। ৰজাৰ লগতে প্ৰজাৰো বহুতে নিশ্চয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। বখতিয়াৰ খিলজীৰ নেতৃত্বত তুৰ্কী বাহিনী কামৰূপৰ এখন শিলহাকৰ পশ্চিম পাৰে আক্ৰমণৰ বাবে উপস্থিত হয়। সেই সময়ৰ কামৰূপৰ ৰজা আছিল পৃথু। দক্ষ প্ৰশাসক, বিচক্ষণ যোদ্ধা ৰজা পৃথুৰ কামৰূপৰ ৰাজত্বকাল 1185 খ্ৰীষ্টাব্দৰ পৰা 1228 খ্ৰীষ্টাব্দলৈ। ৰজা পৃথুৰ সুপৰিকল্পিত যুদ্ধ কৌশল আৰু কামৰূপৰ বীৰ যোদ্ধাসকলৰ সাহস তথা নিপুণতাৰে হোৱা শিলহাকৰ এই যুদ্ধত বখতিয়াৰৰ বিশাল তুৰস্ক বাহিনী শোচনীয়ভাৱে পৰাজিত হয়। তুৰ্কী সেনাপতি বখতিয়াৰ খিলজীয়ে কোনোমতে প্ৰাণ লৈ বংগদেশলৈ পলায়ন কৰে। আলিমৰ্দান খিলজী নামৰ এজন লোকৰ হাতত বখতিয়াৰ খিলজীৰ মৃত্যু হয়। অসম দেশ তুৰ্কী মুছলমান শাসনৰ পৰা ৰক্ষা পৰিল। অসমৰ ইতিহাসৰ প্ৰথম তুৰ্কী অভিযানৰ এই ঘটনাৰ উল্লেখ কানাই বৰশী বোৱা শিলালিপিত আছে। সংস্কৃত ভাষাত লিখা এই শিলালিপিত অসমীয়া আখৰৰ প্ৰয়োগ দেখা যায়। শিলালিপিত উল্লেখ আছে, সাকে তুৰগ যুগ্মে সে মধুমাস ত্ৰয়োদশে কামৰূপং সমাগত্য তুৰস্কাহ ক্ষয়মায়ুঃ। অসমীয়া অৰ্থ ব্যাখ্যা। সাকে তুৰগ যুগ্মে সে, সাকে তুৰগ যুগ্ম ঈশ, সাকে শকাব্দ। তুৰগ শব্দই 7 সংখ্যাক বুজাইছে। তুৰগ মানে ঘোঁৰা, সূৰ্যৰ ৰথৰ 7টা ঘোঁৰা। যুগ্ম জৰা, গতিকে 2 সংখ্যা। শিৱশক্তি, পুৰুষ প্ৰকৃতি, ৰবি চন্দ্ৰ আদি জোৰ সংখ্যা। ঈশ 11 সংখ্যা। ঈশ মানে শিৱ, ৰুদ্ৰ, একাদশ ৰুদ্ৰ, গতিকে 11 সংখ্যা। আমি পালোঁ শকাব্দ 7-2-11। কিন্তু অংকানাং বামত গতি
বাওঁফালৰ পৰা সোঁফাললৈ পঢ়ি বিপৰীত দিশে লিখি যাব লাগে। গতিকে অৰ্থ হৈছে শকাব্দ 1127। মধুমাস ত্ৰয়োদশী, মধুমাস চত মাহ, ত্ৰয়োদশী 13 তাৰিখে কামৰূপং সমাগত্য, কামৰূপলৈ আহি তুৰস্কাহ, তুৰ্কীসকল ক্ষয়মায়ুঃ, মৃত্যুবৰণ কৰিলে। গতিকে অৰ্থ হৈছে 1127 শকত চত মাহৰ 13 তাৰিখে কামৰূপ আক্ৰমণ কৰিবলৈ আহি তুৰ্কীসকলে মৃত্যুবৰণ কৰিলে। এই শিলালিপিত ইংগিত আছে তুৰগ ঘোঁৰা, সূৰ্যৰ 7টা ঘোঁৰাৰ কথাৰে সূৰ্য পূজাৰ প্ৰচলন কামৰূপত আছিল। গুৱাহাটীৰ চিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰেই তাৰ প্ৰমাণ। লগতে যৌতিক চৰ্চাৰ কথাও প্ৰমাণ কৰে। যুগ্ম শিৱশক্তি, প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। প্ৰাচীন কামৰূপ শক্তি পূজাৰ প্ৰধান কেন্দ্ৰ আছিল। মহাৰাজ পৃথু, কামৰূপৰ বীৰ যোদ্ধাসকলে তুৰ্কীসকলক পৰাস্ত কৰি কামৰূপৰ সূৰ্য, শিৱ, দুৰ্গা মন্দিৰসমূহ ৰক্ষা কৰিলে। হিন্দু ধৰ্মক অৱনতিৰ পৰা বচালে। অসম দেশ ৰক্ষা কৰিল। ধন্যবাদ।